দুই বন্ধু তুমি জুই দেই। হে গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আৰু আজি কলেজত অলপ মানে কি ফেচাৰ্ছ আৰু ফেয়াৰৱেল আছে, চ' সেইকাৰণে অলপ ষ্টাইল কৰি ওলাই আহিলোঁ। আৰু এতিয়া ইফালে গেট বনোৱা হ'ব। এইফালে লগৰটো পূৰা কাম কৰি আছে, চ' ময়ো যাওঁ অলপ কাম কৰোঁ। কামখিনি কৰি পিছত কি হয় দেখুৱাই আছোঁ। গোটেই দিনটোৰ থুলমূলকৈ এটা ভিডিঅ' দিম, চাওঁ বুলি আশা কৰিছোঁ সকলোকে। আৰু চবেই কামত ব্যস্ত। এইজন কি ওলাখান চ' এইফালে দেখিছে দুয়োজন পূৰা বিজি আৰু মানে গেট সজোৱাত। আৰু কি হ'ল চ' এতিয়া গেটটো মানে বনোৱা হ'ব টেম্পৰেলি, বাঁহৰ দিছে। আৰু এইফালে আমাৰ মেইন মানে ডাইৰেক্টৰজন আৰু এই গেট বনোৱাৰ ক্ষেত্ৰত। আৰু এইফালে আমাৰ দোস্তিয়ে পূৰা গেট মানে সজোৱাত পূৰা কামত ব্যস্ত মানে এইজন। আৰু যদি কোনোবাই এনেকৈ বিয়া সবাহত যদি এনেকৈ গেট বনোৱা বা মানে পেণ্ডেল সজোৱা যদি লাগে তেনেহ'লে এখেতক কণ্টেক্ট কৰিব পাৰে। মই কণ্টেক্ট নাম্বাৰটো ডিছক্ৰিপশ্যনতে দি দিম। তো চ' কাম চলি আছে এনেকৈ, আৰু বহুত কাম আছে মানে, চ' চব কৰি যাম, দেখুৱাই যাম। অলমষ্ট আমাৰ গেটটো মানে ডেক'ৰেশ্যন কৰা হৈছে আৰু বাকী ইফালে অলপমান পাত চাত দিব বোলে। ইফালে দেখিছে পাতখিনি মানে এইফালে শুকাই থৈ দিছে, ভিজা গোটেইখিনি ভিজা মানে গোটেইখিনি ভিজা। চ' এইখিনি শুকাবলৈ দিছে, তাৰপিছত শুকালে ইয়াতে লগাই দিব ওপৰত পাত ফুলখিনি লগতে। আৰু ইফালে আমাৰ মানে মানুহজন পূৰা বিজি আৰু কমল দস্তি। আৰু এইজন এজন, তুমি কি কৰিছা? আৰু গাইজ ফাইনেলি গেটৰ কামখিনি হৈ গ'ল, দেখিছে ৱেলকাম। আৰু সকলোৱে ফুল চুল এনেকৈ দিয়া হৈছে। চ' মই অথনি কৈছিলোঁ যে ল'ৰাজনে যদি লাগে কণ্টেক্ট কৰিব পাৰে, মোৰ ডিছক্ৰিপশ্যনতে নাম্বাৰটো পাই যাব। চ' এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ, ভিতৰত কি হৈছে চব দেখুৱাম। ডিজিটেল সুবিধা হৈছে, সেই কথাখিনিকে আমি যদি ডিজিটেলি টাইপ কৰি পেলাই ধুনীয়াকৈ ডিজিটেল মেগাজিন এখন কৰোঁ, খুব জটিল কাম নহয় হয়নে? খুব শিকি পাওঁ। মই এতিয়া মেথামেটিক্স ডিপাৰ্টমেণ্টত আছিলোঁ, এখন নিউজ পেপাৰ লৈছিলোঁ মেথামেটিকা বুলি পেলাই। সেইখন মই তাৰ পৰা অহাৰ পিছত বন্ধ হৈ থাকিলে, সেইখন কণ্টিনিউ হ'ব লাগে আচলতে। যিকি নহওক বিশেষকৈ ডিপাৰ্টমেণ্টেলি এখন যদি এডুকেশ্যনৰ তোমালোকে বিশেষকৈ ইয়াতে সকলোৰে পৰা সহযোগিতা বিচাৰিছোঁ।
লিপিকা বিকশিতা মেম আৰু আমাৰ নতুনকৈ যোগদান কৰা তেখেত আছিলে নৱাগতাই নহয় গতিকে আমাৰ প্ৰগ্ৰাম চলি আছে লাহে লাহে সকলোৱে যি কৰে আৰু সেইটো কৰি আছে আমি কি আৰু বহি থকা মানুহ বহি আছোঁ এইফালে আমাৰ ছিনিয়ৰ্ছবিলাক লাহেতে আহিলে কবিতাৰ শিৰোনাম মোৰ দেশ কবি হীৰেণ ভট্টাচাৰ্য মোৰ প্ৰাণৰো প্ৰাণৰ মোৰ গানৰো গানৰ মোৰ দেশ মোৰ প্ৰতিটো কামেই মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে শইচ সোণোৱালী ভৱিষ্যতৰ সপোন এতিয়াৰ পৰা ভাষণে শুনি আছোঁ আৰু এতিয়া অকণমান মানে নাচ গানবিলাক চাম আৰু ষ্টাৰ্ট হৈছে নাচিব ৰেডি হৈ পৰিছে দেখুৱাই আছোঁ কি নাচে হ'ব মেম হ'ব দে আৰু বন্ধুসকল এতিয়া অকণ মানে বাহিৰলৈ ওলাই আহিছোঁ ভিতৰত প্ৰগ্ৰাম চলি আছে তো প্ৰগ্ৰাম মানে এতিয়াও শেষ হোৱা নাই বহুত আছে বহুত দেখাবলগীয়া আছে তো ভিডিঅ'টো কিমান দীঘল হয় নাজানো তো গোটেইখিনি চাব কলেজৰ এটা ফ্ৰেচাৰ্ছ আৰু ফেয়াৰৱেলৰ এটা সৰু দৃশ্য আৰু সৰু ভিডিঅ' এটা দিম আপোনালোকক আৰু এক ছেকেণ্ড চ' দেখিছে গেটটো অলৰেডি মই দেখুৱাইছিলোঁ অথনি চ' এতিয়া পূৰা কমপ্লিট মানে এইটো পূৰা কমপ্লিট আৰু ৱেলকাম চেলকাম লিখি দিছে চ' এইফালে এনেকৈ মানে এনেকৈ আৰু আমাৰ ফেয়াৰৱেল আৰু প্লাছ ফ্ৰেচাৰ্ছ তো সেইটো এনেকৈ মানে অনুষ্ঠিত কৰা হৈছে ওপৰত পূৰা প্ৰগ্ৰাম মানে আৰু ড্ৰেক চেক বজাই মানে নাচি আছে শুনিছে চাগে এতিয়া ভিতৰলৈ যাওঁ অলপ প্ৰগ্ৰাম চাম আপোনালোককো দেখুৱাম এইখিনি আমাৰ তিনিখন এজনীয়ে লৈছে এতিয়া একেবাৰে শেষ পৰ্যায় আহি পৰিছে সকলোৱে মানে কি ৰখি আছে ঘৰত যাবলৈ আৰু আহিছে ঠিকেই আহিছে ব্লগ চলি আছে প্ৰপ'জিং চলি আছে এইফালে সকলোবোৰ ঘৰলৈ যাবলৈ ওলাইছে আমি যাম আৰু অলপ পিছত তাৰ আগে আগে এটা সৰুকৈ কাম থাকে সকলোৰে ফটোশ্বট চ' এতিয়া ফটোশ্বট কৰিম সকলোৱে ত' এইফালে দেখিছে পুৰা ফটোশ্বটৰ কাৰণে ৰেডি আমাৰ বাইদেউ ভণ্টি লগৰবিলাক আৰু এইফালে আমাৰ এইকেইজনী বাইদেউ আহি আছে ফটো উঠিবৰ কাৰণে এইফালে পুৰা মানে জুম লাগি আছে লগাই বাইদেউ